তোৰ বাগানত তোৰ ঈশ্বৰ এই ৰাতিপুৱাতে বাগানলৈ কিয় গৈছিল? তাকে কিন্তু এই মাধৈ মই কেনেকৈ জানিম? তাৰ যদি কোনোবা মাধৈৰ লগত কিবা সম্পৰ্ক আছে মাক হিচাপে তুমি জনাটো উচিত। কেতিয়াবা টোপনিতে মাধৈ মাধৈ বুলি চিঞৰে। এদিন তাক সুধিলো বোলো মাধৈ কোন? সি আচৰিত হৈ মোকে প্ৰশ্ন কৰিলে কোন মাধৈ? অ ঈশ্বৰ, এই পুথিখনেই তাৰ ভাল হৈছে। ৰুদ্ৰ, অ ৰুদ্ৰ, হেৰি ই যে অহা নাই, আকৌ কোনোবালৈ গ'ল নেকি? ৰুদ্ৰ, অ ৰুদ্ৰ, ৰুদ্ৰ। নহলে মানুহে মৈদাম খান্দি মৈদামৰ পৰা ধন সম্পদ দিব নোৱাৰিলেহেঁতেন। মৈদামৰ ওপৰত চাহ বাগান পাতিব নোৱাৰিলেহেঁতেন। মা, মোৰ টোপনি আহিছে। হ'ব, তই এতিয়া শুই থাক। হেৰি হয়নে? আহক। তুমি যোৱা, মই কৈ আছো। ৰুদ্ৰ, মই বাগানৰ স্থিতিত নালাগে। অহা কালিলৈ তই তালৈ যাব নালাগে। কিয় যাব নালাগে? মই কেৱল ডক্টৰেট ডিগ্ৰী ল'বৰ বাবে গৱেষণা কৰা নাই। মোৰ গৱেষণাৰ বিষয় হৈছে আহোম ৰাজত্বকালৰ ঐতিহাসিক সম্পদসমূহ। এই ঐতিহাসিক স্থান আৰু সম্পদসমূহ যে আমি সংৰক্ষণ কৰিব লাগে, এই ৰাইজক জনোৱাটো মোৰ দায়িত্ব। এইবিলাক তোৰ কাম নহয়। এইবিলাক সংৰক্ষণ কৰিবলৈ চৰকাৰৰ এটা ব্যাপক বিভাগ আছে, চৰকাৰ আছে, ৰাইজক প্ৰতিশ্ৰুতি দিয়া ৰাজনৈতিক নেতা আছে। আন্দোলন কৰি পঢ়া শুনা বাদ দি তই তোৰ জীৱনটো ধ্বংস কৰিব নালাগে। অন্যায়ৰ বিৰুদ্ধে মাত মাতিবলৈ তুমি বাধা দিছা? তুমি লাই থেপেনা বংশৰ বংশধৰ মহিকান্ত বৰদোৱাই বাধা দিছা? মিৰচুমলাই মৈদাম ফাটি ধনসুল লুটি নিছিল। ইংৰাজে ধনৰ লোভত মৈদাম ফাটিছিল। তেতিয়াতো আমি একোৱেই কৰিব নোৱাৰিলো। মিৰচুমলাৰ পিছত কুৰিয়াবৰৰ পুতেকে মৈদাম ফাটিলে। তাক খুনত নিদি হাতে দিয়াটো আছিল আমাৰ বাবে এটা ডাঙৰ ভুল। তাৰ দেহাটো জহি খহি নোযোৱালৈকে গছত নমাই থব লাগিছিল। তাৰ সেই ওলমি থকা জকাটো দেখি কোনেও মৈদাম ফাটিবলৈ সাহস নকৰিলেহেঁতেন। বাকীটো বাদেই স্বৰ্গদেউ পুৰন্দৰ সিংহই গংগালৈ অস্থি নিয়াৰ অজুহাত দেখুৱাই বহুজনা স্বৰ্গদেউৰ মৈদাম খন্দালে। সেয়াটো আজিও সাঁথৰ। পুৰন্দৰ সিংহই সঁচাকৈ অৰ্থৰ লোভত পৰি মৈদাম খান্দিছিল, নে অৰ্থৰ সংকটত পৰি মৈদাম খান্দিবলৈ বাধ্য হৈছিল? নে ব্ৰিটিছে মৈদাম খান্দি ধন সোণবোৰ লৈ যায় বুলি আগতীয়াকৈ মৈদামৰ পৰা ধন সোণবোৰ নি ৰাজভৱনত জমা কৰি ৰাখিছিল? আৰু এতিয়া নিজৰ কৃষ্টি সংস্কৃতিৰ প্ৰতি তিল মানুহ শ্ৰদ্ধা নথকা এচামে জেচিবি লগাই মৈদাম খান্দি তাত চাহ বাগান পাতিছে। জেচিবি হাতত লাগি হোৱা সেই ৰঙা মাটি চপৰাবোৰ দেখিলে এনে লাগে যেন স্বৰ্গদেউ কলিজাৰ এটুকুৰা ছিঙি আনিছে। Maka mungdun sungkamoy Bokau caudung suka pa Maka mungdun sungkamoy Ama sungparung sengmu Hidung sin mungdun sungkamoy Hidung sin mungdun ৰাইজ, এছিয়া মহাদেশৰ প্ৰথমখন ৰংগমঞ্চ কি বুলি প্ৰশ্ন কৰিলে আমি অসমীয়াই বুকু ফুলাই কব পাৰো ৰংঘৰ। আহোম ৰাজত্বকালৰ স্থাপত্যবিদ্যাৰ উদাহৰণ কাৰেংঘৰ, তলাতল ঘৰ, সাগৰ সদৃশ পুখুৰীবোৰ, যাৰ পানী খৰালি বাৰিষা সদায় একেটা স্তৰতে থাকে। মিছৰৰ পিৰামিডৰ দৰে ৰাজ মৈদামবোৰ অসমীয়া জাতিৰ অহংকাৰ, অসমীয়া জাতিৰ চিনাকি।
কিন্তু চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষৰ অনীহাৰ বাবে আজি আমাৰ কীৰ্তিচিহ্নবোৰ অৱহেলিত, অনাদৃত, অসুৰক্ষিত হৈ মৃত্যুৰ ক্ষণ গণিছে। তথাপিও আমি অসমীয়া উদাসীন, যি হৈছে হৈ থাকক। আজি চৰাইদেউ পাহাৰক লৈ এক ভীষণ ষড়যন্ত্ৰ চলিছে। চৰাইদেউ পাহাৰত থকা হাজাৰ হাজাৰ বিঘা মাটিৰ শ শ মৈদামৰ মাত্ৰ কেইটামান মৈদাম কেন্দ্ৰীয় তথা ৰাজ্যিক পুৰাতত্ব বিভাগে নিজৰ সংৰক্ষণৰ আওতালৈ আনি বাকীখিনি অনা অসমীয়া বণিক গোষ্ঠী তথা দেশীয় গুণ্ডাক বেদখল কৰিবলৈ এৰি দিছে। আজি অতি পৰিতাপৰ কথা, চৰাইদেউ পাহাৰত থকা মইতো তাৰ নাম ধৰি কোৱা নাছিলো। আপোনাৰ গাত কিয় লাগে? নিশ্চয় কিবা চেকা আছে। গেলা বৰালি মনেই গোন্ধ। মোক চম্ভালি কথা কবি, নহলে উৰি যাবি। তই কি বুলি ভাবিছ? তহঁতে ৰাস্তাই পড়লে যি মন যায় তাকে চিঞৰি থাকিবি আৰু আমি সহ্য কৰি থাকিম? ৰাষ্ট্ৰমত নিজৰ ম্যাদী পত্ৰৰ মাটিত বাগান পাতিছো, কপালৰ ধান মাটিত পেলাই দিন ৰাতি কষ্ট কৰি বাগান পাতিছো। নেতা দেখুৱাবলৈ আহিছো, নেতাগিৰি মুখে বাঢ়ি কৰি দিম। তহঁতক আৰু চিনিবলৈ বাকী আছে। বহুত দেখিছো তহঁতৰ নিচিনা দুটামান পইচা মুখত দলিয়াই দিলে তহঁতৰ মুখ বন্ধ হৈ যায়। পইচাৰে সকলোকে কিনিব নোৱাৰে আৰু টকাৰ গৰম য'তে ত'তে নেদেখাব। গেজিং লেণ্ডবিলাক আপোনালোকে কেনেদৰে ব্যক্তিগত ম্যাদী কৰিছে তাৰ তথ্য মোৰ হাতত আছে। সময়ত সকলো ফাদিল কৰি নিজৰ পুলিৰ পুঠৰ বুকুত খন্তি মাৰি টকাৰ গৰম দেখাবলৈ লাজ নালাগে? মৈদাম দেখিছ, কিন্তু পৰ্বতৰ হাবিত লুকাই থকা ঢেকীয়া পথে বাট দেখা নাই। উশাহ লবলৈও সময় নাপায়। মোৰ বাগানৰ পিনে কোনোদিন চকু দিবি, নহলে ঘুকুটিয়াই তোৰ চকু উলিয়াই দিবি। চৰাইদেউ প্ৰশাসনে ৰোপণ কৰা গছ পুলিবোৰ কাটি তাত চাহ বাগান পাতিবলৈ আপোনালোকক ইমান সাহস কোনে দিব? প্ৰশাসনক বিৰোধ নকৰা আপোনালোকৰ ওপৰত কোন অদৃশ্য শক্তিৰ আশীৰ্বাদ আছে? সেইসকলক ৰাইজৰ সন্মুখত নাঙঠ নকৰালৈকে মই শান্ত নাথাকো। তই গলে তই নাঙঠ হৈ যাবি। তোৰ আয়ুস চাপি আহি বাপেৰক কৈ দিবি মাৰ্কিন 4 হাত আগলৈকে কিনি থব। তই জানো আওলাই থাকিবি? তই জানো ৰাইজ, মোৰ গাত শেষ বিন্দু তেজ থকালৈকে মই যুঁজিম। চৰাইদেউ মৈদামৰ 7,500 বিঘা মাটি বেদখল মুক্ত কৰি সংৰক্ষণৰ আওতালৈ নলালৈকে মই ক্ষান্ত নাথাকো। ৰাইজ, আলামৰ ৰঙত আহোমৰ 10,000 সেনাৰ ৰঙত পৰোতে লাচিত বৰফুকন বিচলিত হৈছিল, কিন্তু ৰাজমাত্ৰে আতম বুঢ়াগোহাঁয়ে সাহস দি কৈছিল বাৰীৰ প্ৰেম, সৰোবৰৰ প্ৰকাণ্ড ঢৌ, প্ৰচণ্ড ধুমুহা, গিৰি গহ্বৰ নেওচি যি অনায়াসে হৈ যাবলৈ সাহস দিয়ে। সমগ্ৰ পৃথিৱীৰ বিৰুদ্ধে যুঁজিবলৈ যি শক্তি দিয়ে সেই প্ৰেমৰ বাবে। যাৰ এটা স্পৰ্শৰ বাবে নিজৰ আৰাধ্য দেৱতাকো পাহৰি যাবলৈ বাধ্য কৰে, সেই প্ৰেমৰ বাবে মই দুমুঠা বুকুৰ ৰাখিছো। তুমি নাৰী, মই পুৰুষ। প্ৰেম এজন পুৰুষ আৰু এগৰাকী নাৰীৰ মাজত হয়, ৰাজকুমাৰ আৰু ডিঙিৰ মাজত নহয়। মই তোমাক ইয়াৰ পৰা লৈ যাব লাগিছো। অসম্ভৱক সম্ভৱ কৰিব পৰা শক্তি মোৰ দুবাহুত আছে। মই ইয়াৰ পৰা খালী হাতে উভতি যাবলৈ পাৰে। তেন্তে ৰুমটাক তাৰে সম্পূৰ্ণ হৈছে। অলপ পাছতে বৰৰজাক মৈদাম দিব, লগতে মোকো।
মোৰ দেহটো বৰৰজাৰ লগত থাকিব আৰু আত্মাটো আপোনাক দি পঠিয়াম মই তোমাক ইয়াৰ পৰা কলৈ লৈ যাম স্বৰ্গদেৱে আপোনাক ফুলক দিব দেশে অন্য দেশলৈ গুচি যাম মই নাযাওঁ প্ৰচলিত প্ৰথাৰ বিৰুদ্ধে মই নাযাওঁ আজিলৈকে গুমুঠা নগৰৰ পৰা কোনো পলাই যোৱা নাই Thank you.